নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল দিগন্ত বৰ্মন আৰ্টছলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলটোৰ মূল উদ্দেশ্য হ'ল ছবি কেনেকৈ সহজে বা সহজ পদ্ধতিৰে আঁকিব পাৰি সেই বিষয়বিলাক সেই বস্তুটো মই আপোনালোকক দেখুৱাম। আৰু কণ ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ বেছি সুবিধাজনক হ'ব। যেনে ধৰি লওক মেংগো এটা আঁকিবৰ কাৰণে বা বাটাৰফ্লাই এটা আঁকিবৰ কাৰণে কিছুমান টেকনিক ইউজ কৰা হয়, যেনেকৈ ভেজিটেবলছ, কেৰট, তাৰপিছত আছে আপোনাৰ টাৰ্নিপ, এনেকুৱা ধৰণৰ কিছুমান বস্তুবিলাক আঁকিবৰ কাৰণে আমি কিছুমান টেকনিক ইউজ কৰোঁ। যেনেকৈ ধৰক চাৰ্কেল, ট্ৰেংগল, স্কুৱেৰ, এইবিলাক মাধ্যমৰ জৰিয়তে আমি ছবিবিলাক সহজ পদ্ধতিৰে আঁকোঁ। তো আপোনালোকে চাই যাব ভিডিঅ'বিলাক। যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, আৰু এই দিগন্ত বৰ্মন আৰ্ট চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু বাছ ইমানে, ধন্যবাদ।